এই কামটো কৰি আমি ঘৰলৈ যাওঁ বল মই বহুত দিন হ'ল গাটো ধুৱাই নাই মানুহ কিছু মানুহ আছে আৰু দেই মাহকে ধৰি মাহ গা নোধোৱাকে কেনেকে যে থাকিব পাৰে মোৰচোন সেই 28 দিনতে গাটো খজুৱাবলৈ আৰম্ভ কৰে গুলু এইমাত্ৰ মই যিবোৰ পঢ়ালো তোৰ মূৰত কিবা এটা সোমালে নে সোমাইছে মাত্ৰ নেগুডাল বাকী আছে গৈ কথা একেবাৰে লাও পাত কচু পাত একো কথা সুধিবই নোৱাৰি বয়স কিমান হৈছে অ তোৰ ছাৰ মই দেউতাতকৈ 50 বছৰ হলো আকৌ দেউতাৰ বয়স কিমাননো তেন্তে ছাৰ দেউতা মোতকৈ 55 বছৰ ডাঙৰ আকৌ ই এনেকে নহব ৰ ইয়াক প্ৰশ্ন এটাকে সোধাই ভাল হব ঐ গুলু তই কচোন হেৰি নহয় তই এনেকুৱা এটা বস্তুৰ নাম ক যিটো বস্তু তই অকল চাবহে পাৰ কিন্তু তই তাক হাতেৰে ধৰিব নোৱাৰ কচোন ক এতিয়াই ক ছাৰ আপুনি গালি নেপাৰেতো নেপাৰো দে ক জলদি ক ছাৰ আপোনাৰ কাণখন আকৌ আমি আপোনাৰ কাণখন চাবহে পাৰো কিন্তু ধৰিব নোৱাৰো ঐ গুলু তই মোক এতিয়া অংক এটাকে কচোন অংক কথা যে মোক নুসুধিব আমাৰ ঘৰৰ ওচৰৰ নাপিতটোৱে মোক অংক সুধিহে মোৰ চুলিখিনি কাটে ছাৰ অংক কথা শুনিলেই মোৰ চুলিখিনি লগে লগে ঠিং খাই আহে এতিয়া লগে লগে নাপিতটোৱে চুলিখিনি কাটিবলৈ ভাল পায় হয়নে তেন্তে মোক কচোন উত্তৰ এটা দে 5ৰ পৰা 5 গলে কিমান থাকে ছাৰ নেজানো ঐ চাহ তোৰ ওচৰত এখন প্লেটত 5টা ৰসগোল্লা আছিলে আৰু সেই গোটেই 5টা ৰসগোল্লাই মই লৈ থৈ দিলো তোৰ ওচৰত এতিয়া কি থাকিব ছাৰ বুজিলো পাৰিম গুড বয় কচোন কি থাকিব ছাৰ মোৰ ওচৰত প্লেটখন থাকিব আকৌ হে হৰি ইয়াক কেনেকে বুজাও ঐ গুলু চাহ মোৰ ওচৰত 10টা আম আছিলে আৰু তাৰে 5টা আম গেলি থাকিলে এতিয়া কিমানটা থাকিব কচোন ছাৰ 10টা আমে থাকিব আকৌ কেনেকৈ 10টা আমৰ যদি 5টা গেলে সেই গেলা আম কেইটাটো আমে হৈ থাকিব সেই আম কেইটাটো কেতিয়াও কল হৈ নাযায়গৈ ছাৰ আজি দোকানত গুলুহে আছা নেকি দেউতা কলৈ গল দেউতা আজি দোকানৰ বজাৰ কৰিবলৈ গৈছে মোক দোকানতে বহাই থৈ গৈছে কি লাগে আপোনাক কওকচোন গুলু চাহ একাপ খাওঁ বুলিকে আহিলো ইয়ালৈ কালি বুজিছানে দেউতাই যিখনহে চাহ খোৱালে একেবাৰে গোবৰ পানী খোৱা যেন লাগিলে মোৰ গোবৰ পানী খাই থকা মানুহে আমাৰ দোকানৰ চাহ খাই ভাল পাব জানো কেনেকুৱা ল'ৰা কথা কবগে নোৱাৰিচোন হ'ব দিয়া নেখাওঁ তোমালোকৰ চাহ হেৰি নহয় দোকানত পিছে কণী আছে নে নাই আছে কেইটা দিম কওক পিছে কণীবোৰ নতুন হয় নে নহয় নতুন একদম নতুন তাজা পিছে কণীবোৰ যে নতুন তুমি কেনেকৈ জানিলা খুৰা কুকুৰাই কাহানি বা পুৰণা কণী পৰা শুনিছে নেকি আপুনি কেনেকুৱা কথা কোৱা পিছে গুলু কণীৰ দাম কিমান 100 টকা 10টা দাম বেছি হোৱা নাই নে ঠিক আছে আপোনাক বুলিহে কিন্তু কমাই দিম দেই 80 টকাত 8টা লৈ লওক সেইটোহে কথা এনেকুৱাহে ল'ৰা হ'ব লাগে দিয়া জলদি বান্ধি দিয়া আৰু লগতে নিগনি মৰা দৰৱ আছে নে নাই আছে কিন্তু ইয়াতে খাবনে বান্ধি দিম